এফালে হৈছে সাপেখাতিৰ ব্লক। ইয়াতে সকলোবোৰ অফিচিয়েল কাম কাজ হয়। আমি ফুৰিবলৈ আহি আছোঁ। আপোনালোকক ভিডিঅ'টো মই যিমান পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম। এফালে সাপেখাতিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ফিল্ডখন হয়। ইয়াত সকলো ধৰণৰ খেল ধেমালিও হয় আৰু বিহু মেলাও পতা হয়। বিদ্যালয়ৰ গেটখন এখন বিদ্যালয়। মই ইয়াতে মেট্ৰিক পৰীক্ষা দিছিলোঁ। আমি ফুৰিবলৈ আহি আছোঁ। এয়া হৈছে সাপেখাতি। বৰ্তমান আহি সাপেখাতি পাইছোঁহি। আপোনালোকক ভিডিঅ'টো মই আগলৈও দেখুৱাই যাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো একদম শেষৰলৈকে চাই যাব। এয়া হৈছে সাপেখাতি অভাৰব্ৰিজ। অভাৰব্ৰিজটো নতুনকৈ অপেনিং কৰা হৈছে। খুব ধুনীয়াকৈ কামবিলাক কৰিলে। আগতে আমি ঘৰলৈ যাবলৈ হ'লে, এই ৰাস্তাটোৱে যাবলৈ হ'লে 10 মিনিট 5 মিনিটকৈ বেছিয়ে লাগিছিলে। এতিয়া অভাৰব্ৰিজৰ ওপৰে গৈছোঁ, প্ৰায় 2 মিনিটতে পাৰ হৈ গৈছোঁ। অভাৰব্ৰিজটো প্ৰায় সম্পূৰ্ণ হৈ গ'ল। আপোনালোকে যদি নাই অহা এবাৰ আহি চাবচোন, খুব ধুনীয়াকৈ কাম কৰিছে। এভৰিৱান, গুড ইভিনিং। মই সংগীতা। আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল সংগীতা লাইফষ্টাইল ব্লগলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। মই ফুৰিবলৈ আহিছোঁ। ঘৰত ভিডিঅ'টো আৰম্ভ কৰা নহ'ল, এতিয়া আৰম্ভ কৰিছোঁ। এয়া চাওক সাপেখাতি অভাৰব্ৰিজ। মই মাৰ ঘৰলৈ আহি আছোঁ আৰু অকণমান আপোনালোকক ভিডিঅ' কৰি দেখাইছোঁ। ওপৰৰ পৰা তলৰ পৰিৱেশটো চাওকচোন, ইমান ধুনীয়া লাগিছে। টেনচিৰি সোঁফালে দেখিছেনে? অপেক্ষা কৰি কৰি এখন ট্ৰেইন আহি পাইছে। সাপেখাতি অভাৰব্ৰিজ। এইফালে পথাৰত ধান ৰুলেই দেখিছেনে? এইফালে খেতি খুব আগতীয়াকৈ হয়। সেইটো কাৰণে আমাৰ ফালে কিন্তু ইমান আগতীয়াকৈ নহয়। কেইদিনমানৰ আগত কঠীয়া পাৰি গৈছেহে। এইফালে ৰুই আছে। এই ঠাইডোখৰ নাম হৈছে মৃদংপৰা। এই গাঁওখন পাৰ হ'লেই আমাৰ গাঁওখন পাম। আমাৰ গাঁওখনৰ নাম হৈছে কলীয়ামেটা। পৰিৱেশটো মোৰ ভাল লাগিলে, কাৰণে অকণমান ভিডিঅ' কৰি ৰাখি থ'লোঁ। নিজৰ জন্ম হোৱা ঠাইখন কাৰণে ভাল নালাগে, সেইকাৰণে। এইফালে এটা ৰিজাৰ্ভ আছে, কিন্তু এতিয়া ৰিজাৰ্ভৰ ভিতৰতো কিছুমান মানুহ থাকিবলৈ লৈছে।